এটা পিগি বেংকত 5 টকীয়া মুদ্ৰাৰ সংখ্যা 10 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 5 গুণ আছিল। যদি বেংকটোত সৰ্বমুঠ 120টা মুদ্ৰা আছে তেন্তে পিগি বেংকত থকা মুদ্ৰাৰ মূল্য হ'ব। মুদ্ৰাৰ মূল্য উলিয়াবলৈ কৈছে। অকণমান জটিল যেন লাগে কিন্তু সহজ আছে। চোৱা ভালকৈ বুজি লোৱা। এটা পিগি বেংকত 5 টকীয়া মুদ্ৰাৰ সংখ্যা 10 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 5 গুণ আছিল। গতিকে আমি ইয়াত 10 টকীয়া মুদ্ৰাৰ সংখ্যা আমি ধৰি লওঁ। ধৰা হ'ল 10 টকীয়া মুদ্ৰা। 10 টকীয়া মুদ্ৰা আছিল এক্সটা। কেইটা আছিলে? ধৰা হ'ল 10 টকীয়া মুদ্ৰা আছিল এক্সটা। ঠিক আছে। তেতিয়াহ'লে 5 টকীয়া মুদ্ৰা কেইটা হ'ব? 5 টকীয়া মুদ্ৰা হ'ব। চোৱা ইয়াত কৈছে কি এটা পিগি বেংকত 5 টকীয়া মুদ্ৰাৰ সংখ্যা 10 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 5 গুণ আছিল। অৰ্থাৎ 10 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 5 গুণ আছিল না। বুজি পালানে? চোৱা প্ৰশ্ন কৈছে যে 5 টকীয়া মুদ্ৰাৰ সংখ্যা 10 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 5 গুণ আছিলে। এয়া 10 টকীয়া মুদ্ৰা কেইটা আছিলে আমি ধৰি লৈছোঁ এক্সটা আছিলে। গতিকে 5 টকীয়া মুদ্ৰা কেইটা হ'ব? 5 এক্সটা হ'ব। তাৰপিছত কৈছে যদি বেংকটোত সৰ্বমুঠ ইমানটা মুদ্ৰা আছে, অৰ্থাৎ আমি যোগ কৰি দিম, কাৰণ এইটো হৈছে 10 টকীয়া মুদ্ৰাৰ সংখ্যা আৰু এইটো হৈছে 5 টকীয়া মুদ্ৰাৰ সংখ্যা। কেইটা আছে? 120টা আছে। তেতিয়াহ'লে আমি 10 টকীয়া মুদ্ৰা কেইটা আছে উলিয়াই লওঁ। ঠিক আছে। চ' ইয়াত 6x আহিলে, এইফালে 120 আহিলে, আৰু এইটো যদি আমি কটাকটি কৰোঁ, আমি যদি সমাধান কৰোঁ তেতিয়া কেনেকুৱা হ'ব? এক্সটো ৰখাই দিওঁ, এইফালে 6টো আহিলে, এইফালে 120, এইফালে অৰ্থাৎ 10 টকীয়া মুদ্ৰা কেইটা আছে? 20টা আছে। 10 টকীয়া মুদ্ৰা কেইটা আছে? 20টা। তেতিয়া 5 টকীয়া মুদ্ৰা কেইটা হ'ব? 10 টকীয়া মুদ্ৰা যদি 20টা হয়, 5 টকীয়া মুদ্ৰা কেইটা হ'ব? 5 20 100টা হ'ব। চ' এতিয়া চোৱা 10 টকীয়া মুদ্ৰা 10 টকীয়া 20টা, অৰ্থাৎ কেইটকা হ'ব? 10 টকীয়াটো 20টা হয় কেইটকা হ'ব? 200 টকা হ'ব, হয়নে? আৰু 5 টকীয়া মুদ্ৰা কিমান হ'ব? 10 টকীয়া মুদ্ৰা যদি 10 টকীয়া মুদ্ৰা যদি এক্সটা হয়, অৰ্থাৎ 20টা হয়, তেতিয়া 5 টকীয়া মুদ্ৰা কিমান হ'ব? 5 20 100টা হ'ব। চ' 100টা যদি হয়, 100টা যদি হয় কেইটকা হ'ব? 500 টকা হ'ব। 500 টকা হ'ব। গতিকে মুঠতে কেইটকা আছিলে তাত? যোগ কৰি দিয়া। তেতিয়াহ'লে 700 টকা হ'ল। গতিকে পিগি বেংকটোত কিমান আছিলে পইচা? 700 টকা আছিলে। অপশ্যন 4 শুদ্ধ উত্তৰ। অ'কে। অকণমান যদি বুজিবলৈ যদি অসুবিধা পাইছা নহয়, ৰিভাইজ কৰি চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজিব পাৰিবা। নেক্সট চোৱা, কৈছে 150জন ব্যক্তিৰ এটা দলৰ পৰ্যবেক্ষণ কৰোঁতে পোৱা তেওঁলোকৰ প্ৰিয় ফলৰ বিষয়ে দণ্ডচিত্ৰত দিয়া ধৰণে পোৱা গ'ল। এইটো হৈছে ব্যক্তিৰ সংখ্যা, এইটো হৈছে কি মানে ফল মূল ভাল পায়। অৰ্থাৎ আপেল ভাল পোৱা সংখ্যা, ব্যক্তিৰ সংখ্যা কেইজন? 35জন। আৰু কমলা ভাল পোৱা ব্যক্তিৰ সংখ্যা 30জন। কল ভাল পোৱা ব্যক্তিৰ সংখ্যা 20জন। তৰমুজ ভাল পোৱা ব্যক্তিৰ সংখ্যা 30জন। তৰমুজ ভাল পোৱা ব্যক্তিৰ সংখ্যা 30জন। ডালিম ভাল পোৱা ব্যক্তিৰ সংখ্যা 25জন। আৰু আঙুৰ ভাল পোৱা ব্যক্তিৰ সংখ্যা 10জন। আমি এনেকৈ এইটো ষ্টাডি কৰি ল'ব লাগিব হা। পৰীক্ষাত তোমালোকে এনেকৈ কৰিবা, তাৰপিছতহে উত্তৰত যাবা। চ' আটাইতকৈ প্ৰিয় ফল হ'ল, অৰ্থাৎ আটাইতকৈ মানে বেছি ভাল পোৱা ফল কি হয়? গতিকে আটাইতকৈ বেছি ভাল পোৱা ফল হৈছে, তেতিয়া আমি যদি চাওঁ আপেলটো হ'ব। আপেল ভাল পোৱা সংখ্যা হৈছে 35জন। উত্তৰ এইটো আটাইতকৈ প্ৰিয় ফল হ'ল আপেল। এইটো অপশ্যন 3 শুদ্ধ উত্তৰ। অ'কে। চ' নেক্সট চোৱা, তলত নিম্নলিখিত গোটসমূহ কোনটো মান অনুসৰি ক্ৰম হ্ৰাসমান ৰূপত লিখা হৈছে? মানে হ্ৰাসমান মানে ডাঙৰৰ পৰা সৰুলৈ লিখা হৈছে কোনটো? একেবাৰে ডাঙৰটো, তাৰপিছত তাতকৈ সৰু তেনেকৈ লিখা আছে। তাৰমানে অধক্ৰমত লিখা আছে। ঠিক আছে, নিম্ন ক্ৰমত লিখা আছে। তাৰমানে এইটো হৈছে ক্ৰম হ্ৰাসমান। গতিকে এইটো বুজি ল'ব লাগিব। চ' আমি যদি চাওঁ, এইটো 5 হয়, 0.5, এইটোৱে অপশ্যন 1টোৱে হয়। এইটো 5 টকা, এইটো 0.5, 5 টকা নহয়, এইটো 5, মানে ইয়াৰ ভেলুটো হৈছে 5, এইটো 0.5 আৰু 0.05 আৰু 0.005। এইটো ক্ৰম হ্ৰাসমান ৰূপত লিখা আছে। অপশ্যন 1টো শুদ্ধ। গতিকে এইটো চোৱা, তলৰ চিত্ৰই বাতৰি কাকতৰ সংখ্যা বুজাইছে।
যাক এজন বিক্ৰেতাই সপ্তাহৰ প্ৰথম 4টা দিনত বেচিছে। দেওবাৰে বেচিছে ইমানখন, সোমবাৰে ইমান, মঙলবাৰে ইমান, বুধবাৰে ইমান। কিন্তু এইটো চিম্বল যিটো ত্ৰিভুজৰ চিম্বল দিয়া আছে, ত্ৰিভুজৰ চিনটোৱে 200 বাতৰি কাকত বুজাইছে। অৰ্থাৎ দেওবাৰৰ দিনাখন কিমান 200 200 200 200 মানে 800 বাতৰি কাকত বিকিছে। সোমবাৰ দিনাখন 1000, মঙলবাৰ দিনাখন 600, বুধবাৰ দিনাখন 800। গতিকে এতিয়া আমি প্ৰশ্নটো চাওঁচোন, কিনো লিখা আছে প্ৰশ্নটো। কৈছে যে যদি প্ৰত্যেক দিন তেওঁৰ ওচৰত ক্ৰমশ 20, 30, 10 তথা 45 বাতৰি কাকত ৰৈ যায়, তেন্তে তেওঁৰ পৰা সৰ্বমুঠ কিমানখন বাতৰি কাকত কিনিলে। আমি টোটেলটো আমি কি কৰি ল'ম, মুঠতে কিমান বাতৰি কাকত আছে বিকিলে এইটো আমি লিখি ল'ম ইয়াত, মানে যোগ কৰি ল'ম। এইফালে হ'ল 800, এইফালে হ'ল 1000 মানে 1800 হ'ল, আকৌ এইফালে হ'ল 600 মানে 2400 হ'ল, আকৌ এইফালে হ'ল 800 3200 হ'ল, 3200। চ' টোটেল হ'ল আমাৰ কিমান 3200 হ'ল। ঠিক আছে, আকৌ এবাৰ চাই লোৱা, ভুল হৈছে নেকি চোৱা, চাই লোৱা। এইটো 200 200কে হ'ল 4টা 800 হ'ল। এইফালে 200 200কে মানে 5টা আছে মানে 1000 হ'ল, 1000 800 1800। এইফালে 600, 18 6 2400। তাৰপিছত এইফালে আকৌ 800, 24 8 3200 হ'ল, 3200। এতিয়া প্ৰত্যেক দিনাখন মানে ক্ৰমে 20খন 30খন 10খন ইমান ৰৈ যায়। অৰ্থাৎ কিমান ৰৈ গৈছে 20 30 50, 50 60, 60 45 105। গতিকে আমি ইয়াৰ পৰা 105 বিয়োগ কৰিম, 105। এইফালে 10ৰ 5 গ'ল 5, এইফালে আহিলে 9, এইফালে আহিলে 0, এইফালে আহিলে 2, 2095 ইমানখন বাতৰি কাকত বিক্ৰী হৈছে। ইয়াত উত্তৰটো নাই লোৱা, ক'তবাই মানে কৰোঁতে হয়তো ভুল হৈছে। 10ৰ 5 গ'ল 5, 9 0 9 1। প্ৰত্যেক দিন তেওঁৰ ওচৰত ক্ৰমশ ইমান তথা বাতৰি কাকত ৰৈছে, তেন্তে তেওঁৰ পৰা সৰ্বমুঠ কিমানখন বাতৰি কাকত কিনিলে। চ' ইয়াতে আমি এইটো 3095 হ'ব, কিন্তু উত্তৰটো ইয়াতে নাই, কিন্তু আমাৰ উত্তৰটো এইটোৱে হ'ব লাগে। ঠিক আছে, যদি কিবা ভুল হৈ গৈছে তেতিয়া আমি অন্য ভিডিঅ'ত তোমালোকক ছল্ভ কৰি দেখুৱাম। কিন্তু মই যিটো এতিয়া পালোঁ, মই ভালকৈ চালোঁ, কিন্তু উত্তৰটো কিন্তু এইটোৱে হ'ব লাগে, এইটোৱে হ'ব লাগে। ইয়াত উত্তৰটো নাই, গম পাইছে ন, হয়তো কিবা এটা মিষ্টেক হ'ব পাৰে, গতিকে কিন্তু উত্তৰটো এইটোৱে হ'ব লাগে। ঠিক আছে, চ' নেক্সট চোৱা, মই যদি আকৌ মানে ভালকৈ যদি বেলেগ উত্তৰ পাওঁ তেতিয়াহ'লে মই তোমালোকক অন্য ভিডিঅ'ত জনাই দিম, কিন্তু মানে এতিয়ালৈকে মই এইটোৱে পালোঁ। অ'কে, চ' নেক্সট চোৱা, তলত দিয়া কোনটো সংখ্যা আটাইতকৈ সৰু। আটাইতকৈ সৰু হ'বলৈ হ'লে সৰুৰে আৰম্ভ হ'ব লাগিব না। ইয়াত প্ৰথম 8 আছে, গোটেইকেইটা 8কেইটা বাদ দিয়া। 2 নম্বৰটো চোৱা, 2 নম্বৰত 3 আছে 3 আছে, ইয়াত 2 আছে 2 আছে, গতিকে 2 নম্বৰত য'ত 3 3 আছে সেইটো বাদ দিব লাগিব, কাৰণ সেইটো ডাঙৰ হৈ গ'ল। এইফালে 2টা স্থানতে 8 2 8 2 আছে, কিন্তু ইয়াত এইফালে 3 আহিলে, এইফালে 1 আহিলে, গতিকে এইটোৱেই আটাইতকৈ সৰু সংখ্যা। ঠিক আছে, তেনেকৈ চাব লাগিব। ইয়াত চোৱা, ইয়াত তলত দিয়া প্ৰশ্নবোধকৰ স্থানত কোনটো সংখ্যা হ'ব। চ' ইয়াত তোমালোকে মন দিয়া কেনেকৈ হ'ব। ইয়াত মাজত নাই, তাৰমানে আমি কি কৰিব লাগিব, এই বাহিৰে সংখ্যাকেইটা চাই পেলাই মাজৰটো সংখ্যা উলিয়াব লাগিব। তেতিয়াহে আমি এইটো লজিক লগাই পেলাই এই বাহিৰে আমি সংখ্যাকেইটা কিবা কিবি কৰি মাজৰটো উলিয়াব পাৰিম। সেইকাৰণে প্ৰথমতে চাওঁ কি হ'ব। এতিয়া আমি 8ৰ পৰা যদি 3 বিয়োগ কৰি দিওঁ কি পাম, 5 পাম, আৰু 5ৰে যদি এই 6টো পূৰণ কৰোঁ, 5 6 গুণ কি পাম, 30 পাম, হয়নে। অৰ্থাৎ এই দুটা বিয়োগ কৰা, বিয়োগ ফলটোৰ লগত এইটো পূৰণ কৰা, এইটো পাই যাম। একেটা লজিক ইয়াত লগাই চাওঁ, মিলিছেনে নাই। এই দুটা বিয়োগ কৰা কি পালোঁ, 5 পালোঁ, 5ৰে 9 পূৰণ কৰিলোঁ 45 পালোঁ, অৰ্থাৎ মিলি গ'ল। তাৰমানে ইয়াতো একেটাই কৰা, এই দুটা বিয়োগ কৰা, বিয়োগ কৰি পেলাই এইটো পূৰণ কৰিলে, অৰ্থাৎ 9ৰ পৰা যদি 5 বিয়োগ কৰোঁ আমি 4 পাম, 4ৰে 3 পূৰণ কৰিলে 12 পাম। উত্তৰ এয়া 12, অপশ্যন 4 শুদ্ধ উত্তৰ। অ'কে, তেনেকৈ কৰিব লাগে। নেক্সট চোৱা, ইয়াত 0 1 4 6 9 সংখ্যা কেৱল এবাৰ প্ৰয়োগ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 5 অংকীয় সংখ্যাৰ মাজৰ পাৰ্থক্য। গতিকে এবাৰ ব্যৱহাৰ কৰিবলৈ কৈছে, 5টা অংক বিশিষ্ট সংখ্যা আটাইতকৈ ডাঙৰ আৰু সৰু লিখিবলৈ কৈছে আৰু বিয়োগ কৰিবলৈ কৈছে।
যেহেতু পাৰ্থক্য মানে বিয়োগ চ' ডাঙৰটো আমি লিখি লওঁ ডাঙৰটো হ'বলৈ হ'লে ডাঙৰটোৰ পৰা আৰম্ভ কৰা 9 তাৰপিছত আহিলে 9 6 4 1 0 আৰু সৰু লিখিবলৈ হ'লে শূন্যটোক বাদ দি পেলাই বাকী সৰুটো লিখা আৰু শূন্যটো সদায় 2 নম্বৰ স্থানত আহিব চ' 1 0 4 6 9 তাৰপিছত বিয়োগ কৰিবলৈ হ'লে ইয়াত শূন্য আছে আমি 10 বুলি ভাবিলোঁ 10ৰ নগ'ল 1 এইফালে ধাৰ কৰি আনো শূন্য হৈ গ'ল শূন্যৰ পৰা 6 নাযায় এইফালে ধাৰ কৰি 10 বুলি ভাবা 10ৰ 6 গ'ল 4 এইফালে 3 থাকিলে 13 বুলি ভাবা ইয়াত 13ৰ পৰা 4 গ'লে 9 আৰু ইয়াত 5 থাকিলে 5ৰ পৰা শূন্য গ'লে 5 আহিলে এইফালে 9ৰ পৰা 1 গ'লে 8 আহিলে অৰ্থাৎ 85941 85941 এইটো অপশ্যন 3টো শুদ্ধ উত্তৰ এনেকৈ কৰিব লাগে বহুত সহজ প্ৰশ্ন ঠিক আছে নেক্সট চোৱা কৈছে 36 তথা 60ৰ গসাউ HCF হ'ল 12 ইয়াৰ লসাগু কিমান হ'ব ঠিক আছে এইটো আমি কেনেকৈ কৰিব লাগে চোৱা জাষ্ট এইটো 36 আৰু 60ক পূৰণ কৰি দিয়া আৰু 12ৰে হৰণ কৰি দিয়া আমি কি পাই যাম তেতিয়া লসাগু পাই যাম কি বুলি লিখা আছিলে চোৱা 36 তথা 60ৰ গসাউ 12 ইয়াৰ লসাগু কিমান গতিকে এনেকৈ কৰি দিলে ওলাই যাব 12ৰে 36ক 3বাৰ দিলোঁ আৰু 3ৰে আমি 60ক পূৰণ কৰোঁ কিমান হ'ব 3ৰে 60 যদি পূৰণ কৰোঁ 180 পাবা এই 180 হৈছে লসাগু কিমান সহজ চোৱা 180 ছেকেণ্ডৰ কাম নহয় জানো তেনেকৈ তোমালোকে কৰিব লাগিব নেক্সট চোৱা 70 175 আৰু 350ৰ লসাগু কিমান গতিকে এইটো আমি লসাগু উলিয়াবৰ কাৰণে তোমালোকে কি কৰিবা উৎপাদক বিকলন পদ্ধতি এপ্লাই কৰিবা চ' 70 লিখিলোঁ 175 লিখিলোঁ আৰু 350 লিখিলোঁ এককত কি আছে মন কৰা ইয়াত শূন্য আছে ইয়াত 5 আছে ইয়াত শূন্য আছে অৰ্থাৎ 5ৰে পাৰ যাব বাহিৰত মৌলিক সংখ্যা লোৱা চ' 5 14 70 আৰু এইফালে 5 3 15 5 5 25 5 35 175 হ'ব 5 4 35 এইটো হ'ল ঠিক আছে আৰু ইয়াত কি আহিব ইয়াত আমাৰ 7ৰে যাব 7 2 14 7 5 35 আৰু 7 10 70 আৰু ইয়াত আহিব 2 এইফালে এইটো আহিলে 2 5 10 আৰু এইফালে 5 আহিলে এইফালে 1 এইফালে 1 এইফালে 1 অৰ্থাৎ এতিয়া এই গোটেইকেইটা পূৰণ কৰি আমি লসাগু পাই যাম চ' কিমান হ'ব 5 7 35 হ'ল আৰু 5 2 10 হ'ল অৰ্থাৎ 35 পূৰণ 10 কিমান পালোঁ আমি 350 অৰ্থাৎ লসাগু কি পালোঁ 350 পালোঁ আছে নাই চোৱা 350 ইয়াত আছে দেখিলা এনেকৈ কৰিব লাগিব চ' নেক্সট কি কৈছে 1 minus 100 into 10 into 99 into 0 into 6 গতিকে এই গোটেইকেইটাৰ লগত 0টো মাল্টিপ্লাই হৈছে পূৰণ হৈ আছে গতিকে এই গোটেইটোৰ ভেলু কি হ'ব শূন্য হ'ব অৰ্থাৎ আমি 1 minus 0 লিখিব পাৰিম আৰু 1 minus 0 মানে কি হয় 1 হয় গতিকে উত্তৰ কি হ'ব অপশ্যন 3 অৰ্থাৎ 1 হ'ব উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক 2016 বৰ্ষৰ পাটিগণিতৰ প্ৰশ্ন কাকতখন ধুনীয়াকৈ সমাধান কৰি দিলোঁ তোমালোকে ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধুসকলৰ মাজত আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ লগত জড়িত হৈ থাকিবা আজিলৈ মাতে সামৰিলোঁ